আজি ফলাফল দিছে ৰিজাল্ট একেবাৰে বেয়া হৈছে হয় মাত্ৰ 5 জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু সকলো ল'ৰা ছোৱালী ফেল কৰিছে 50 জনৰ ভিতৰত 5 জন ছাত্ৰীয়ে ফেল কৰিছে তোমালোকে এনে ধৰণৰ ফলাফল কি হ'ল কি বুলি ভাবা ছাৰ সকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু নানা ক্লাছ পাতি নকৰে সকলো সময়ত ছাৰ দোকানত যাই বহি থাকে বিড়ি সিগাৰেট খায় তোমালোকে কোন শ্ৰেণীত পঢ়ি আছা আমালোকে দশম শ্ৰেণীত পঢ়ি আছো তোমালোকে যেহেতু সন্মুখত মেট্ৰিক দিবা হয় ধৰণৰ যদি ফলাফল হয় নিজৰ দুখ লাগিব হয় হয় চাওক এতিয়া ধৰক আমি যেটো সদৌ অসম মিলি যেটো আজি ধৰক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ফলাফল ওলাইছে আমি যেটো চাইছো মানে আজি এই বছৰ নতুন নহয় মোটামুটি 3 বছৰমান হ'ল এটো আমাৰ এই কয়াকুছি মিলন হাইস্কুলৰ যেটো ৰিজাল্ট মানে ক'বলৈ গ'লে আপোনাৰ 100ৰ ভিতৰত 100% বেয়া মানে 43 জন ছাত্ৰ ছাত্ৰীয়ে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল তাৰে ভিতৰত মোটামুটি 5 জন ল'ৰা ছোৱালী পাছ কৰিছে তথাপি সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন ফাৰ্স্ট ডিভিজন পোৱা নাই কেইজন কি কাৰণত এনে ধৰণৰ ফলাফল আপোনাৰ এটো চাওক আমি যেটো দেখা পাইছো মানে এটো সকলো শিক্ষয়িত্ৰীসকলৰ ব্যৰ্থতা আৰু বিশেষকৈ হেডমাষ্টাৰৰ ব্যৰ্থতা হে তাৰমানে স্কুলৰ কোনো গুৰুত্ব নিদিয়ে বাকি মানে যেটো এই মধ্যাহ্ন ভোজনৰ যেটো খাদ্য সামগ্ৰী আহে আৰু বাকি স্কুলৰ যেটো সৰকাৰী তৰফ থেকে যেটো মানে অনুদান দিয়ে মানে হেতু লৈ ব্যস্ত থাকে স্কুলৰ প্ৰতি কোনো গুৰুত্ব নাই এই অসম চৰকাৰে হেয়াতে কয় শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে গুণোৎসৱ আনিছে এনে ধৰণৰ ফলাফল অতি দুখ আৰু পৰিতাপৰ বিষয় হৈছে যে কয়াকুছি মিলন হাইস্কুলৰ যিদিনাৰ পৰা স্থাপিত হৈছে এইবাৰৰ ৰিজাল্টটো এনেকুৱা লজ্জাজনক অৱস্থাত আহিকেনে হৈছে মানে 42 জন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিয়াত 5 জন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বিশেষকৈ মই এইখন স্কুলৰ এছএমবিচিৰ প্ৰেছিডেণ্ট হিচাপত প্ৰেছিডেণ্টৰ দায়িত্বত আছোঁ প্ৰধানশিক্ষক মহোদয় শামজল হকক আমাৰ কমিটিৰ তৰফৰ পৰা বহুতবাৰ আমি তেখেতক কৈছোঁ যে আমি মাহত মিটিং নিয়মমতে মিটিং মাহত একবাৰ দুবাৰকৈ কৰিব লাগে ল'ৰা ছোৱালী কি হৈ আছে পৰিৱেশ ছাত্ৰ ছাত্ৰী শিক্ষাৰ কি ক'ত অভাৱ হৈ আছে সেইবিলাক কৰিব লাগে কিন্তু আমাৰ কমিটিৰ ওপৰত অলপো গুৰুত্ব নিদিয়ে Mas